হীৰত সেন্দুৰ লবা মূৰতে উৰণি জাত পাতৰে সাজ পিন্ধি কইনা সাজি চালা দাউলা দুটাক তেতিয়াই ফোন কৰি মাতিছিলো আহিম আহিম বুলি ইটালৈকে আহি পোৱা নাই চালা ৰখি ৰখি বল লাগি গৈছে বাবা দুটাই কিয় কান্দি আছে এই দিদি দাদা মই দোকানত কিবা খাব গৈছিলো আৰু যাওঁতে বাটৰ ৰক্তিম দাদাক লগ পালো আৰু সি মোৰ পৰা পইচাটো কাঢ়ি পেণ্টটো খুলি থৈ পলাইছে কি ৰক্তিমে তোৰ লগত সেই কৰিছে চালা ৰক্তিম নে কি ইয়াৰ উৎপাতটো অলপ বেছি হৈছে সৰু ছোৱালীটোকো নেৰেহি ৰ'বা বাঘটো মই তাক কি কৰিব লাগে কৰি আছো তই ঘৰত যা যা হ'ব দে দিদি দাদা চালা ৰক্তিমটোক ৰতি আছো ৰক্তিম কৰে যে চালা গোটেই ওলাই বাপৰে বাপ ৰক্তিমহঁতৰ ঘৰত এইটো কোনে ইমান ঠকাবি কি হৈছে তোমাৰ কিয় ইমান চিঞৰি আছা তুমি ৰক্তিম ঘৰত নাই সি ক'ৰবাত ওলাই গৈছে নাই এনেই সি আমাৰ বেষ্ট ফ্ৰেণ্ড নাই সেইকাৰণে তাক মাতি আছিলো আৰু কি হৈছে তেতিয়াহ'লে কিয় মাথা পাৰি আছা তই ৰক্তিমক বিচাৰি আহিছিলো মাইনা সি ঘৰত নাই পিছে এইজনী কোন আগে পিছে দেখোন তহঁতৰ ঘৰত দেখা নাই মোৰ লগত যে মেট্ৰিকত ষ্টেণ্ড কৰিছিলে এপি এটাই সেই এপিটোৱেই এই ঘৰ মেলি আলু চকাত কিন্তু সি দিল্লীত থাকে ডাক্তৰ দেচোন তহঁতে কথা পাত মই চাহ বনাওঁ যায় দে হাই তুমি আছিলা ন ষ্টেণ্ড কৰা ছোৱালীজনী ময়ে কিন্তু বৰ্তমান দিল্লীত সৰুকৈ ডক্টৰ জব এটা কৰি আছোঁ আচ্ছা ঠিকি আপিটো মস্ত থকা লগতে চাকৰিও কৰে ডাক্তৰ তাকো দিল্লীত থাকে পতাই কৰ ঠিকি পতাই কৰ যিহেতু নিজৰ কাততকৈ বাহিৰতে অলপ ফাটা লেভেল দিয়ে ট্ৰাই কৰিব লাগিব কিবা কাপতে বিয়াখন পাতি লোৱা পালে তোৰ লাইফ ছেট বিন্দাছ ঘুমাই ভৰি তুলি খাব পাৰিবি হেল্ল' কি ভাবিব ধৰিলা আকৌ তুমি বেলেগ একো ভবা নাই ৰ'বা তুমি ষ্টেণ্ড কৰা বুলি কোৱাত মোৰ মেট্ৰিকৰ দিনটোলৈ মনত পৰি গ'ল ময়ো মেট্ৰিকত ষ্টেণ্ড কৰিব লগা চলিয়ে আছিলোঁ আৰু চবে ষ্টেণ্ড কৰিম বুলি ভাবিছিলে কিন্তু মেট্ৰিকৰ দুদিন আগত মোৰ এক্সিডেণ্ট এটা হৈ হোৱাতখন ভাঙি থাকিল হ'লেও মই হাত নামানি পাহতে লিখিলোঁ বাৰু পিছে ষ্টেণ্ড কৰিব নতুন যদি ডিষ্টিংশ্যনটো পালোঁ পাহতে লিখিও তুমি ডিষ্টিংশ্যন পাইছা পিছে তুমি এতিয়া কি কৰা মই বৰ্তমান বিজনেছে কৰোঁ বাৰু মোৰ মানে বিজনেছ কেইফালে আছে দিল্লী মুম্বাই কলকাতা ডুবাই আমেৰিকা আফ্ৰিকা বহুত ঠাইত আছে আৰু তোমাৰ ইণ্টাৰনেশ্যনেল বিজনেছো আছে আছে আৰু সৰু সুৰা কিনো ক'ম ডুবাইত মোৰ বুৰ্জ খালিফাৰ পুৰা টপ ফ্ল'ৰত আৰু মাজত মিলি 3টা ফ্ল'ৰ আছে কিন্তু ছিংগল মানুহ কি কৰিম ফ্লেটকেইটা এনেই পৰি থাকে থকা মানুহে নাই এই ল'ৰাটো দেখোন মস্ত ধনী ইমান ডাঙৰ বিজনেছ ইয়াক পতা পালে মোৰ দেখোন লাইফটোৱে ছেট হৈ যাব পতা পাই হেল্ল' কি ভাবিব ধৰিলা আকৌ নাই এনেই ভাবিছোঁ আৰু তুমি ইমান কম বয়সতে ইমান ডাঙৰ ছাকচেছফুল বিজনেছমেন হৈ গ'লা ক'তনো ডাঙৰ সৰুৱে আৰু কিবাকে চলি আছো পিছে বেয়া নোপোৱা যদি তোমাৰ চেলাৰীটো ক'বা নেকি কিমানমান পোৱা তোমাক মোৰ চেলাৰীনো কি ক'ম তোমাৰ আগত মোৰ চেলাৰীৰ কথা ক'ব লাজে লাগে হ'লেও কৈছোঁ আৰু বেছি নাপাওঁ 1.5 লাখমান টকা পাওঁ আৰু মাহত 1.5 লাখ এই লগত বিয়াব পালে দেখোন দিল্লীত আৰু এটা স্মল বনাব পাৰিমেই